পাঞ্জাবৰ পৰা ৰাজস্থান যাত্ৰাৰ পাৰ্ট 2 ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি ধুনীয়া ৰাস্তা পাৰ কৰি এতিয়া গৈ আছোঁ আৰু এতিয়া আমি পাঞ্জাবৰ ভাটিন্দ্ৰা পাম। ভাটিন্দ্ৰা পাবলৈ আৰু অলপ বাকী, এইফালে আমি ভাটিন্দ্ৰা পাই গ'লোঁ। আৰু ভাটিন্দ্ৰাত কেইটামান ডাঙৰ পাৱাৰ প্লান্ট আছে, ইলেক্ট্ৰিচিটিৰ পাৱাৰ প্লান্ট, আৰু এই পাৱাৰ প্লান্টটোৰ নাম হৈছে গুৰু নানক দেৱ টাৰ্মিনেল প্লান্ট আৰু ইয়াক এষ্টাব্লিছ কৰিছিলে 1974 আৰু 1979ৰ মাজৰ সময়খিনিত। আৰু ইমানেই ডাঙৰ এইকেইটা 4টা পাৱাৰ প্লান্ট আমি দেখিবলৈ পাইছোঁ আৰু ইয়াতে 660 পৰা 680 মেগাৱাটৰ পাৱাৰ ইয়াতে বনায় হয়। আৰু এইটো পাঞ্জাবৰ ভাটিন্দ্ৰাত আছে আৰু চাইডে ঝিল কেইটামান আছে, ঝিলৰ এটা পানী জমা হৈ আছে। ইফালে ৰাইট চাইডেও আছে ঝিল আৰু লেফ্ট চাইডেও ঝিলবিলাক আছে। আৰু ইমানেই ডাঙৰ দেখিলে ওচৰৰ পৰা ভয় লাগি যায়, ইমানেই ডাঙৰ হয়। আৰু ইয়াৰ পৰা কাৰেণ্টবোৰ বিভিন্ন স্থানলৈ স্থানান্তৰিত কৰা হয়। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। পাৰ্ট 3 ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।